বছৰৰ তৃতীয়টো কাতিমহীয়া বানৰ তাণ্ডৱ পুৱাৰ পৰা ফেনে ফুটুকাকৈ বাঢ়িছে বৰপানী নৈৰ পানী। এৰি দিয়া হৈছে কাৰ্বি লামটি জলবিদ্যুৎ প্ৰকল্পৰ 4টাকৈ চুইচ গেট। কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বছৰটো তৃতীয়টো বানৰ কবলত পৰিছে কামপুৰ ৰাজচক্ৰৰ অন্তৰ্গত বহুকেইটা অঞ্চল। বৰপানী নৈয়ে বাঢ়নি পানীয়ে বুঢ়াই পেলাইছে কামপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কচুৱাৰ বিভিন্ন অঞ্চলত এতিয়া বানপানী। কচুৱাত পুৱাৰ পৰা বৃদ্ধি পাইছে বৰপানী নদীৰ পানী। ভৰপানী কাষৰীয়া কেইবাখনো গাঁৱত পানীৰ তলত বুৰ গৈছে। পুনৰ হাহাকাৰ কচুৱাৰ বহু অঞ্চল। আহিছিলে বানিয়াত মানে ৰাতি 3টা বজাত ফোন এটা আহিছে মোৰ আপোনাৰ গেমনত ডিপাৰ্টমেণ্টত মানুহ এজন আছিল। ৰাতি 3 বজাত ফোন কৰিছে পানী এৰি বুলি এৰি দিছে পানীটো। ৰাতিপুৱালৈ প্ৰায় 8:47 মই বজাত গৈ পাইছোঁ যে বানপানী পুৰা আকাৰে বাঢ়ি আছে, মানে ছেকেণ্ডতে 1 ফুট এনেকুৱা বাঢ়া বাঢ়ি আছে। মই বজাৰত গৈছিলোঁ বাইকখন লৈ, আধা ঘণ্টা পাছত দেখিছোঁ যে বানপানী পুৰাকৈ সোমাই আছে, ডাউন চাউন উগলি থুগলি আহি আছে। কিমানমান বিঘা মাটি খেতি তলত গৈছে এতিয়া? কমচে কম 5,000 বিঘা আছে ইয়াতে। কি কোন কোন গাঁও বানৰ কবলত আছে বৰ্তমান? বানৰ তলত লংজাপ কলনী, উত্তৰ কলনী, আপোনাৰ মাজগাঁও, এইফালে তলখিনিতো আছে, জুৰিৰ পাৰে আছে, আপোনাৰ পদমণি আছে, বহুত গাঁও আছে, ইমান নাম নাজানো। তিনিআলি চাইডতো বহুত আছে। হা, আজি ৰাতিপুৱা বান সোমাইছে ন গাঁৱত? ৰাতিপুৱা প্ৰায় 8টামান বজাৰ পৰা আধা ঘণ্টাৰ ভিতৰত একেবাৰে পূৰা ফ্ল' হৈ গ'ল আৰু এতিয়া বাঢ়ি আছে, অতিক্ৰম হৈ আছে পানী।